হেল্ল' নমস্কাৰ কমৰুক চিনক আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি আমাৰ কাৰণে এটা বহুত বিশেষ দিন আপোনালোকে দেখিছে মই আজি ষ্টাৰ্ট কৰিছোঁ একদম চব্জি বনোৱাৰ পৰা কাৰণ ইয়াতে মই প্ৰায় ৰান্ধনি হৈ আছোঁ কাৰণ আজি এই বাৰ চাউলৰ ভাৱে বাৰ বিয়া বহুত ওচৰ পালেহি তো সেইকাৰণে আজি মূৰত তেল দিয়া নিয়ম আছে আৰু আমি সকলোৱে কামত ধৰি গৈছোঁ আৰু ইফালেও গোটেইখিনি কাম কৰি আছে মই ইয়াতে চব্জি বনোৱাৰ দায়িত্বটো ল'লোঁ বনাই আছোঁ ৰঙালাও আলু আৰু চিকেন আৰু মই ইফালে বনাইছিলোঁ গাহৰি বিলাহী আলু ড্ৰাই ফ্ৰাই আৰু ইফালে আছে আমাৰ মোৰ ভণ্টি আৰু মামাৰ ছোৱালী দুজনে চব কামত লাগি আছে এইফালে আমাৰ ধুনীয়া ছোৱালীজনী কি খাইছা কি খাইছা ইয়াই কি খাইছে ইয়াই কি খাইছে এয়া লোকেল চিকেন মই পিঠাগুড়িত পাম চাউলৰ গুড়ি এয়া আৰু এয়া মই ৰঙালাও আলু চিকেন বনাইছিলোঁ অলৰেডি হৈ গৈছে ডান আৰু এয়া মানে আমি কি চাউলৰ গুড়ি আমি মিক্সিত পিচি মেলি চ' এনেকৈ অলপ গৰম কৰিছোঁ কাৰণ গৰম কৰিলে এনেকৈ অলপ খোৱা টেষ্টটো অলপ বহুত বেলেগ আহে এবাৰ ভণ্টি বনাই আছে আৰু এয়া মোৰ ভণ্টি আৰু পোৱালি আৰু এয়া মোৰ ভণ্টি তাই চাউলৰ গুড়ি আৰু চিকেনৰ দায়িত্বটো তাই ল'লে তাই এতিয়া বনাইছে মোৰ বাকী কামবোৰ হৈ গ'ল চ' সকলোৰে এটা এটা নিজৰ দায়িত্ব আৰু এতিয়া আমাৰ ষ্টাৰ্ট হ'ব তেল দিবলৈ এইফালে মডেল আমাৰ এই মডেলজনী চাই দিয়া এইফালে পেহী আৰু ভণ্টিয়ে ধুনীয়াকৈ দুজনী লাগি মেলি বনাই আছে পিঠাউয়িং এই আমাৰ মিচিঙত পিঠাউয়িং বুলি কয় সকলোৰে প্ৰিয় খাদ্য সকলোৱে জানেই চ' আৰু এইফালে সকলোৱে কামত লাগি আছে মূৰত তেল দিয়াৰ নিয়মবোৰ কৰি আছে যা যোগাৰ কৰি আছে কেনেদৰে কৰিব লাগে আৰু আজিও মই ফাৰ্ষ্ট টাইম এনেকৈ ওচৰৰ পৰা চাইছোঁ কাৰণ অলপ আগতে এনেকৈ গম পোৱা নাছিলোঁ এনেকুৱা নিয়ম হয় বুলি ওলাই আহিছে এতিয়া মোৰ তেল দিবলৈ খৰি এতিয়া মূৰত তেল দিয়া নিয়মবোৰ আৰম্ভ লাহে লাহে কৰি আছে এয়া গোটেইখিনি বাহিৰলৈ লৈ আহিছে ধুনীয়াকৈ সজাইছে ধুনীয়াকৈ আগবঢ়াইছে প্ৰথম শৰাইভাগ মা আৰু খুৰীয়ে আগবঢ়াইছে সকলোলৈ আৰু এতিয়া কইনা আৰু খুৰী
এনেকৈ আমি সকলোৱে হাঁহি ধেমালি কৰি আছিলোঁ বাট পটককৈ বিয়া নাম আমি সকলোৱে শুনি একদম সকলোৱে ইমানেই কান্দিছে চকুপানী পৰিছে এতিয়া অনুভৱ হৈছে যে সঁচাকৈ বা আজি ঘৰৰ পৰা ওলাই যাব তেনেকুৱা লাগিছে আৰু মানে এই অনুভৱটো বহুত বেলেগ হয় আৰু আজি বহুত ফিল হ'ল কাৰণ যিটো বিয়া নাম ইয়াতে শুনি আছিলোঁ আমি শুনি 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 নিজে চকুপানী বহুত বৈ আহিছে সকলোৰে ইমান হাঁহি আছিলে সকলোৱে গোটেইখিনি কান্দিছে চ' আপোনালোকে এইখন নিয়মবোৰ চাওক আপোনালোকে মই দেখাই গৈ আছোঁ এইফালে আকৌ আমাৰ ইয়ায়ো কান্দি আছে আইতা কান্দি আছে এইফালে আকৌ আমাৰ দুজনী ভণ্টি একদম ইয়াক চম্ভালি আছে নাকান্দিবলৈ কৈ আছে চ' এইকেইদিন মোৰ ভিডিঅ' পাই থাকিব আজিৰ ভিডিঅ' মই ইয়াতে শেষ কৰিছোঁ নেক্সট ভিডিঅ' আকৌ লগ পাম আকৌ নতুন